দৰ্শকবৃন্দ ভালে আছেনে আপোনালোকে একেবাৰে ময়ো ভালে আছোঁ। মই ভণ্টিহঁতৰ ঘৰত আহিছিলোঁ নলবাৰী। তাতে আপোনাৰ কালি থাকিলোঁ, আজিও আছোঁ, কাইলৈ ঘৰলৈ যামগৈ আকৌ। গতিকে আজি দিনটোত ৰাতিপুৱা কি কৰিলোঁ কি নকৰিলোঁ সকলোখিনি চাই থাকিব আপোনালোকে। যদি ভাল পায় যি কৰোঁ দেখাম, যদি ভাল পায় আপোনালোকে লাইক কৰিব আৰু চেনেলটো পাৰে যদি অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। চাই থাকক ভিডিঅ' দি কি কৰোঁ চাই থাকক। ঠিক আছে বাৰু। এইটো জহা চাউলৰ পিঠাগুড়ি, নাৰিকল আছে, চেনি আছে। গুড মৰ্ণিং। আজি ৰাতিপুৱা চাহৰ লগত ভাপত দিয়া পিঠা। এইটো হ'ল জহা চাউলৰ পিঠাগুড়ি, ইয়াতে নাৰিকল আছে, চেনি আছে। কি হয় চুগাৰ ফ্ৰী। বাবুৰ দিয়া দিয়া যদি তুমি গা ধোৱা। চেনিটো বেছি মিঠা খোৱা নে কম খোৱা? পিঠাটো মিঠা হ'বই হয়নে? কমাই দিওঁ অলপ। হৈছে নেকি পিঠা? কেমেৰাটো এনেকৈ ধৰিব পৰা হয়। চাহ লাগিব ন তোমাক? মেছেজ কৰি দিয়া দাদা, এইটো দাদা হয়। কি কৈছে গম পাইছ নাই?
এটা পিষ্টল ক্ৰীম নহয় তহঁতৰ ভৱটো গুলি মাৰি দিম খাবা মা tak kiba kiba khuri thakasun tak kiba kiba khuri thakasun আমার দুজন একটা ফুল চুলি দেখা যায় ফুলিত আছে তাক ভাবলে দিছে ঘুরি মারি হলো মুড়ি মারি আর ঘুরি কথা ana kukurটো তোমাক যদি কামুৰি দিয়ে তেতিয়া কিন্তু আমার তো মিষ্টি টাকা মুশকিল তার তোমাৰ এই হেৰি বাবু এই আমার দুধ এই দুধ পানতে সমাপ্ত মাৰিলোঁ এই দাদা আহিছে আপোনালোকে এই খুদি আছে কাৰণে বাচিছে ৰে যা চো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক ডাউনলা আন দে কমেণ্ট